মেৰাপানীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা। মেৰাপানীৰ ভকত গাঁৱত পেলাই থোৱা অৱস্থাত গাঁৱত উদ্ধাৰ হৈছে এটি নৱজাতক। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি মেৰাপানী ভকত গাঁৱৰ প্ৰদ্যুন্ন দাস নামৰ ব্যক্তিগৰাকীৰ বাৰীত নিশা কোনো লোকে এটি নৱজাতকৰ মৃত অৱস্থাত মোনাত ভৰাই পেলাই থৈ যায়। পুৱাই গৃহস্থই বাৰীত মোনাটো প্ৰত্যক্ষ কৰে। পতি পত্নীয়ে মোনাটো খুলি চোৱাৰ পাছতেই মৃত অৱস্থাত এটি নৱজাতক উদ্ধাৰ কৰে। ইয়াৰ পাছতে স্থানীয় লোক উপস্থিত হৈ মেৰাপানী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। বোলে মাতে বাৰীত বোলে পলিথিন এটা পৰি আছে। মই ভাবিছোঁ কোনোবা পগলা মানুহে পেলাই থৈ গৈছে পলিথিনটো। তাৰ পলিথিনটোৰ পৰা মই এটা স্পৰ্টিং সোমাই আছিলে তাত। পলিথিনটোৰ পৰা স্পৰ্টিংটো উলিয়াই স্পৰ্টিংটো বাৰীডাল লগাই দাঙি দিছোঁ, মানে তাৰ ভিতৰত এজন কেঁচুৱা ওলাইছে। বেবী ছোৱালী মানুহ হয়, পূৰা সম্পূৰ্ণ হৈ গ'ল মানে। এতিয়া আপোনালোকে জনাত কেনে কোনো পেলাই থৈ গ'ল চাগে? সেইটো জনাত তেনেকুৱাই হয়, কোনোবা পেলাই থৈ গ'ল চাগে। আমাৰ ঘৰত কুকুৰ এটা আছে, টানি কৰি আনি বাৰীত পেলালে চাগে, তেনেকুৱাই হ'ব আৰু। এতিয়া মেৰাপানী আৰক্ষীক খবৰ দিয়া হয়, মেৰাপানী আৰক্ষীক খবৰ দিছোঁ। আপোনালোকক মিডিয়াকো খবৰ দিয়া হৈছিলে। এতিয়া আপোনালোক আহিছে আৰু বৰ্তমান। এতিয়া পুলিচ প্ৰশাসন কিমান পথ পায়হি এতিয়া খবৰ দিয়া হৈছিলে। কিবা সন্দেহ কৰিছে নেকি? সন্দেহটো মানে এতিয়া আমাৰ ওচৰ চুবুৰীয়া তেনেকৈতো নাই। এতিয়া মেৰাপানী মেডিকেলত হ'ব পাৰে চাগে, ইয়াত আনি পেলাই থৈ গৈছে, তেনেকুৱাই হ'ব। তো আমিতো ইমান নেজানিম বাৰু। তদন্তটো ওলাব গোটেই কথাটো। তদন্ত কৰিলে ওলাব পূৰা কথাটো, কেনেকৈ কি হয় এতিয়া।